নমস্কাৰ মণিমালা চিল্ক হাউচৰ পৰা পুনৰ লৈ আহিছোঁ মই কেজিমান ৱাছ কটনৰ কাপোৰ কালাৰখিনি মই দেখাই দিছোঁ বহুত ধুনীয়া ধুনীয়া কালাৰ কাপোৰখিনি আহিছে যদি আপোনালোকৰ কালাৰখিনি পচন্দ হৈছে আপোনালোকে সোনকালে বুকিং কৰিব ইয়াতে নাম্বাৰ দিয়া আছে হোৱাটছআপ নাম্বাৰ 80115304 নাম্বাৰ কণ্টেক্ট কৰিব ঠিক আছে মই দেখাই গৈছোঁ আপোনাৰ কালাৰখিনি মই দেখাই গৈছোঁ আপোনালোকক বহুত সুন্দৰ সুন্দৰ কালাৰ কাপোৰখিনি আহিছে প্ৰথমতে মই আৰম্ভ কৰিছোঁ এযোৰ আপোনালোকৰ স্কাই ব্লু দেখিছেনে বহুত ধুনীয়া এটা কালাৰ হয় পিংকত কাম কৰা চাওক দেখিছেনে বহুত সুন্দৰ এটা কালাৰ ইয়াতে সৰু সৰু বুটাৰে কাম কৰিছে কাপোৰযোৰ ৱাছ কটনৰ হয় একদম হেণ্ডমেড যোৰা হাতেৰে মানে মাকুৰে ঘূৰোৱা হয় কামখিনি বহুত ধুনীয়া একদম গোটেই ইয়াতে সৰু সৰু বুটা আছে দেখিছেনে গোটেই ইয়াতে সৰু সৰু বুটা আছে বিন্দি বিন্দি বুটা চাইড পাৰিখিনি থাকিব এনেকৈ ইয়াত থাকিব চাইড পাৰিখিনি একদম বেঙুনীয়াকৈ থাকিব চাইড পাৰিখিনি ইয়াতে আপোনালোকৰ বেঙুনীয়া আৰু কি কয় গুলপীয়া আৰু সেউজীয়া তিনিটা কালাৰ কাম কৰিছে কাপোৰযোৰ একদম লাইট ৱেইটৰ হয় পিন্ধিবলৈ আৰাম পাব আৰু মেখেলাখন চাব মই দেখাই দিছোঁ মেখেলাখন থাকিব এনেকৈ সম্পূৰ্ণ ওপৰলৈকে থাকিব বুটাখিনি আৰু লগত থাকিব মানে ব্লাউজ পিচটো ইয়াত থাকিব বেঙুনীয়া এটা ব্লাউজ পিচ থাকিব মানে ইয়াতে হাতৰ স্লিপছ থাকিব বেপাৰীটো বহুত ধুনীয়া হয় মাত্ৰ 1350 টকা মাত্ৰ 1350 হয় এযোৰৰ দাম যদি আপোনাক ভাল লাগিছে সোনকালে আপোনালোকে বুকিং কৰিব ঠিক আছে নেক্সট চাব নেক্সট মই দেখাইছোঁ এযোৰ চকলেট কালাৰ এই কালাৰটো বহুত ধুনীয়া হয় এই কালাৰটো বহুত ধুনীয়া ইয়াৰে আপোনাৰ কাম কৰিছে আপোনালোকৰ একদম ধুনীয়া এটা ৰ'জ ডিজাইনত বহুত ধুনীয়াকৈ কাম কৰিছে কামখিনি কৰিছে ঘন ঘনকৈ বুটাখিনি আছে মাত্ৰ 1350 একদম কম দামত দিয়া হৈছে হেণ্ডমেড যোৰা এইখিনি আপোনালোকৰ বিহুৰ কাৰণে উলিয়াই দিয়া হৈছে একদম কম দাম প্ৰাইচত যদি ভাল লাগিছে স্ক্ৰীনশ্বট মাৰি বুকিং কৰিব ইয়াত দেখিছেনে ইয়াত ব্লাউজ পিচ থাকিব এনেকৈ চাইড পাৰিখিনি দেখিলে একদম গোটেই গাত ঘন ঘনকৈ বুটা কৰিছে আপোনালোকৰ ৰেড আৰু য়েল্লো সূতাৰে বহুত ধুনীয়া হয় এযোৰো আপোনালোকৰ মেখেলাখন মই দেখাই দিছোঁ এইখন থাকিব মেখেলাখন মেখেলাখন আৰু ইয়াৰে আপোনালোকৰ পূৰা বুটাখিনি থাকিব ওপৰলৈকে থাকিব বুটাখিনি আৰু লগত থাকিব আপোনালোকৰ এইটো ব্লাউজৰ পিচটো থাকিব এনেকৈ ব্লাউজৰ স্লিপছ থাকিব এটা পাৰি ঠিক আছে নেক্সট চাব নেক্সট মই দেখাইছোঁ এযোৰ আপোনালোকৰ আকাশী ৰঙত এইযোৰ স্কাই ব্লু হয় মানে একেবাৰে পাতলা কালাৰটো বহুত মৰম লগা এটা কালাৰ হয় ইয়াতে বেঙুনীয়া আৰু কিহেৰে কাম কৰিছে আপোনালোকৰ এইটো পিংক কালাৰ বহুত ধুনীয়া মানে এটা পিংক আৰু পাৰ্পল কালাৰ কাম কৰিছে এযোৰ বহুত ধুনীয়া হয় ইয়াৰ চাইড পাৰিখিনি থাকিব পিংকত ইয়াৰ চাইড পাৰিখিনি থাকিব এনেকৈ পিংকত এযোৰ বহুত ধুনীয়া এইবোৰ মানে পিন্ধি পেলাই আৰাম পাব বহুত ধুনীয়া হয় কাপোৰৰ কোৱালিটি ভাল পাব হেণ্ডমেড যোৰা গৰমত পিন্ধিবলৈ একেবাৰে আৰাম পাব আৰু আপোনালোকৰ এইখন থাকিব মেখেলাখন ওপৰলৈকে বুটা থাকিব আপোনালোকৰ আঁঠুৰ ওচৰলৈকে থাকিব বুটাখিনি দেখিছেনে বহুত ধুনীয়া মানে 1350 টকা যদি ভাল লাগিছে সোনকালে বুকিং কৰিব ব্লাউজ পিচ থাকিব এনেকৈ ইয়াৰ কাপোৰখিনি হেণ্ডমেড যোৰা হয় এইবিলাক একদম বৰ্তমান গৰমত পিন্ধিবৰ কাৰণে বহুতেই কমফৰ্ট হয় কাপোৰখিনি নেক্সট চাব এইটো বহুত ধুনীয়া এটা কালাৰ হয় পিংকত লাইট পিংকত য়েল্লো কাম কৰা এযোৰ বহুত ধুনীয়া লাইট পিংকত য়েল্লো কাম কৰা একদম মৰম লগা এটা যোৰা হয় এযোৰ বহুত ধুনীয়া ডিজাইন কাম কৰিছে একদম বুটাখিনি ঘন ঘনকৈ থাকিব আৰু চাইড পাৰিখিনি থাকিব য়েল্লোত আৰু গোটেই বুটাখিনি ঘন ঘনকৈ থাকিব আপোনালোকৰ এজন পচন্দৰ যোৰা যদি হৈছে সোনকালে বুকিং কৰিব এযোৰ দেখিছেনে বহুত মৰম লগা এটা কালাৰ হয় মাত্ৰ 1350 টকা 1350 বহুত ধুনীয়া এটা কালাৰ হয় লাইট পিংকত আৰু ইয়াৰ কামখিনি বহুত ধুনীয়া যদি ভাল লাগিছে সোনকালে বুকিং কৰিব ইয়াত থাকিব আপোনালোকৰ মেখেলাখন এইখন ধুনীয়া যথেষ্ট ধুনীয়া এখন মেখেলা ইয়াতে আপোনালোকৰ বুটাখিনি কৰিছে সৰু সৰুকৈ একদম ধুনীয়াকৈ ঘন ঘনকৈ বুটাখিনি কৰিছে ঠিক আছে নেক্সট চাব নেক্সট কালাৰটো হৈছে এইটো হৈছে আপোনালোকৰ এতিয়া একদম আকাশী ৰঙত অৰেঞ্জ আৰু পিংক কাম কৰা এইযোৰ বহুত ধুনীয়া এইবোৰ ৱাছ কটনৰ যোৰা হয় বহুত মানে গৰমত পিন্ধিবলৈ আৰামদায়ক এটা যোৰা হয় একদম ঘন ঘনকৈ কামখিনি কৰিছে দেখিছেনে একদম ঘন ঘনকৈ কামখিনি কৰিছে কেঁচা পাত কটনৰ আৰ্হিত কামখিনি কৰা হৈছে এইযোৰ বহুত ধুনীয়া এটা কালাৰ হয় ইয়াৰে আপোনালোকৰ ইয়াত থাকিব চাইডৰ পাৰিখিনি থাকিব একদম অৰেঞ্জত ধুনীয়া হয় গোটেই কামখিনি ভালদৰে ধুনীয়াকৈ কৰিছে যদি ভাল লাগিছে বুকিং কৰিব মাত্ৰ 1350 টকা ইয়াৰে আপোনালোকৰ মেখেলাখন থাকিব এনেকৈ একদম বুটাখিনি থাকিব ওপৰলৈকে থাকিব এনেকৈ মেখেলাখনৰ এনেকৈ ধুনীয়াকৈ থাকিব আৰু লগতে ইয়াত থাকিব আপোনালোকৰ ব্লাউজৰ স্লিপছ থাকিবলৈ পাৰি বহুত ধুনীয়া হয় দেই এইবোৰ কটন মেটেৰিয়েল পিন্ধিবলৈ একেবাৰে আৰাম পাব ঠিক আছে নেক্সট চাব এযোৰ পিংক কালাৰ এযোৰ বহুত ধুনীয়া এটা কালাৰ হয় ইয়াতে আপোনালোকৰ অৰেঞ্জ আৰু আপোনালোকৰ ব্লু কাম কৰিছে ৰয়েল ব্লু অৰেঞ্জ আৰু ৰয়েল ব্লু কাম কৰিছে এযোৰ বহুত ধুনীয়া চাওক একদম ডিজাইনবোৰ ধুনীয়া ধুনীয়া আহিছে আৰু গোটেই সম্পূৰ্ণ ঘন ঘনকৈ থাকিব বুটাখিনি বহুতেই মৰম লগা এটা কালাৰ হয় এযোৰ ভাল পাব পিন্ধি পেলাই আপোনালোকে গৰমত পিন্ধিবলৈ একদম আৰাম পাব চাইড পাৰিখিনি থাকিব এনেকৈ ব্লুত থাকিব যথেষ্ট ধুনীয়া এযোৰ কাপোৰ হয় দেখিছেনে ইমান ধুনীয়া এটা কালাৰ মৰম লগা কালাৰ একদম ঘন ঘনকৈ বুটা থকা আপোনালোকে পিন্ধি পেলাই একেবাৰে আৰাম পাব কাপোৰযোৰ যথেষ্ট ধুনীয়া হয়
এযোৰ একে মূল্য মাত্ৰ 1350 টকা। যদি ভাল লাগিছে সোনকালে বুকিং কৰিব। 1350 বহুত ধুনীয়া হয় যোৰাকেইটা। যদি আপোনালোকৰ ভাল লাগে সোনকালে বুকিং কৰিব। ইয়াৰে আপোনালোকৰ ইয়াত কিবা আপোনালোকৰ ব্লাউজৰ পাই থাকিব। ঠিক আছে। নেক্সট চাব এই কালাৰটো বহুত মৰম লগা এটা কালাৰ আহিছে দেখিছেনে? ইমান মৰম লগা এটা কালাৰ আহিছে। একদম লাইটত কালাৰটো একদম লাইট পাৰ্পল হয়। এইটো বহুত ধুনীয়া কালাৰ। যদি ভাল লাগিছে বুকিং কৰিব। মাত্ৰ 1350 টকা একদম কম দামত দিয়া হৈছে, কিয়নো বিহুৰ ছিজন, গতিকে একদম কম দামত কাপোৰখিনি আপোনালোকৰ ওচৰলৈ এৰি দিয়া হৈছে। গতিকে আপুনি সোনকালে বুকিং কৰক। মাত্ৰ 1350 টকা। ইয়াত কিবা চাইড পাৰিখিনি কিবা এনেকৈ সৰু সৰুকৈ ৰাখিব। আৰু লগতে আপোনাৰ মেখেলাখন মই দেখাই দিছোঁ। বিহু পালেহে, গতিকে আপুনি সোনকালে কাপোৰবোৰ আপোনালোকে বুকিং কৰক। মাত্ৰ 1350 টকা। বহুত ধুনীয়া হয়। মাত্ৰ 1350। নেক্সট চাব এই কালাৰটো বহুত মৰম লগা এটা কালাৰ আহিছে দেখিছেনে? একদম কালাৰখিনি ইয়াৰে বহুত ধুনীয়া ধুনীয়া। যদি আপোনালোকৰ ভাল লাগিছে সোনকালে বুকিং কৰক। এইটো বহুত ধুনীয়া কালাৰ। ইয়াতো একেবাৰে একে সৰু সৰু বুটা থাকিব। একদম ইমান ধুনীয়া চানেকিখন দেখিছেনে? বহুত মৰম লগা হয় চানেকিখন। এখন বহুত ধুনীয়া এখন চানেকি। ইয়াৰে আপোনালোকৰ মিনা কৰা আছে চাইড পাৰিখিনিত এনেকৈ। যথেষ্ট ধুনীয়া এযোৰ কাপোৰ। একদম মৰম লগা হয়। একদম মিচিং চানেকি লিখিয়া চানেকিখন পাব। বহুতেই সুন্দৰ দেখিছেনে চানেকিখন? মাত্ৰ 1350 টকা একদম কম দামতে বৰ্তমান এৰি দিয়া হৈছে। গতিকে আপুনি সোনকালে বুকিং কৰিব। ৱাছ কটনৰ যোৰা এইবিলাক বহুত ধুনীয়া ধুনীয়া আহিছে। নেক্সট চাব এইটো গ্ৰে কালাৰ। এই কালাৰটো বহুত মৰম লগা। গ্ৰে ওপৰত চিলভাৰ আৰু গ্ৰীণ কাম কৰাৰ কাৰণে কাপোৰযোৰ বৰ মৰম লাগিছে। যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰিব। এইযোৰো বহুতেই ধুনীয়া হয় কাপোৰযোৰ। ঠিক আছে। যদি ভাল লাগে আপোনালোকে সোনকালে বুকিং কৰিব। চাওক মাত্ৰ 1350 টকা একদম কম দামত দিয়া হৈছে। এইবোৰ হেভি যোৰা হয়। একদম পিন্ধিবলৈ একদম কমফৰ্ট পাব। আপোনালোকে একদম পিন্ধিবলৈ কমফৰ্ট পাব। বহুতেই সুন্দৰ যোৰাকেইটা। যদি ভাল লাগিছে সোনকালে বুকিং কৰক। এয়া নেক্সট চাব। নেক্সট কালাৰ স্কাই ব্লু এযোৰ আহিছে। বহুত ধুনীয়া একদম লাইট কালাৰ গোটেইখিনি আহিছে। ধুনীয়া কাপোৰখিনি। যদি আপোনালোকৰ ভাল লাগে সোনকালে বুকিং কৰক। মাত্ৰ 1350। এইবোৰ গোটেই হেভি কাম কৰা হৈছে, মিনা কৰা হৈছে চিলভাৰে। দেখিছেনে কিমান ধুনীয়া আচল? চাওক আচলটো কিমান ধুনীয়া। আৰু কালাৰটো ইমান মৰম লগা এটা কালাৰ নহয়। যদি ভাল লাগিছে সোনকালে বুকিং কৰক। মাত্ৰ 1350 টকাত কাপোৰযোৰ আপোনালোকে একদম কম দামত পাইছে। ইয়াত থাকিব চাইড পাৰিখিনি। ইয়াৰ চাইড পাৰিৰ কিবা ব্লাউজ পিচ থাকিব। ধুনীয়াকৈ এটা মিনা কৰা হয়। এইযোৰ বহুত ধুনীয়া। মাত্ৰ 1350 হয়। যদি ভাল লাগিছে সোনকালে বুকিং কৰক। এইবোৰ একদম লাইট কালাৰ। একদম পুৰা লাইট ৱেটৰ হয়। মানে পিন্ধি পেলাই একেবাৰে আৰাম পাব আপোনালোকে। একদম পিন্ধি পেলাই আৰাম পাব। এইযোৰ ৰেড কাম কৰা হৈছে, লগতে য়েল্ল' কাম কৰিছে। এইযোৰ বহুত ধুনীয়া হয়। ইয়াৰ কালাৰটো বহুত ধুনীয়া। যদি আপোনালোকৰ ভাল লাগিছে এযোৰ বুকিং কৰিব পাৰিব। মাত্ৰ 1350 টকাত বহুত ধুনীয়া এযোৰ কাপোৰ হয়। একদম কটন কেঁচা পাটৰ আৰ্হিত বনোৱা হৈছে। ফুলৰ ডিজাইনটো একদম ঘনকৈ থাকিব। বহুত ধুনীয়া। আৰু লগতে মাত্ৰ একদম কম দামত দিয়া হৈছে। মাত্ৰ 1350 টকাত। হেণ্ডমেড দেই কাপোৰবোৰ, হাতেৰে বোৱা, মানে শালৰ কাপোৰ হয়। আপোনালোকে ধুনীয়াকৈ লওক। মাত্ৰ 1350 টকাত এযোৰ হেভি কাপোৰ। এইবোৰ পিন্ধিলে যে কিমান ভাল লাগিব চাওক। বহুত ধুনীয়া হয় কাপোৰটো। যদি ভাল লাগিছে আপুনি সোনকালে বুকিং কৰক। নেক্সট চাব। নেক্সট চিলভাৰ কাম কৰা আছে এযোৰ আপোনালোকৰ। একদম বহুত ধুনীয়া ডিপ কালাৰ তাত কামখিনি কৰিছে। এযোৰ বহুত মৰম লগা এযোৰ কাপোৰ। মাত্ৰ 1350 টকা। যদি ভাল লাগিছে আপুনি সোনকালে বুকিং কৰক। এইটো একদম বহুতেই ধুনীয়া হয় ডিজাইনটো। মৰম লগা হয় ডিজাইনটো। বেছিনো যদি ভাল লাগিছে সোনকালে বুকিং কৰক। মাত্ৰ 1350 একদম কম দামত দিয়া হৈছে। একদম আপোনালোকৰ কাপোৰখিনি আপোনালোকে সোনকালে জল্দি বুকিং কৰক। নেক্সট চাব আপোনালোকৰ ইয়াৰে চাইড পাৰিখিনি থাকিব চিলভাৰ। দেখিছেনে বহুত ধুনীয়া হয়। ৱাছ কটনৰ যোৰা। যদি ভাল লাগিছে সোনকালে বুকিং কৰক। আৰু যোৰ চাব এইটো বহুত ধুনীয়া এটা কালাৰ হয়। একদম পেষ্টেল কালাৰ। বহুত মৰম লগা হয় কালাৰটো। একদম লাইট কালাৰত আহিছে কাপোৰযোৰ। এযোৰটো একদম বহুত ধুনীয়া হয়। যদি ভাল লাগিছে সোনকালে বুকিং কৰক। মাত্ৰ 1350 টকা। একদম ৰ'জ ডিজাইনটো বহুত ধুনীয়া। একদম যদি ভাল লাগে আপোনালোকৰ সোনকালে বুকিং কৰক। আৰু মোৰ ভিডিঅ'বোৰ চাই পেলাই আপোনালোকে সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰিব চেনেলটো যিসকলে প্ৰথম চাইছে ভিডিঅ'টো মোৰ। আৰু লগতে ফেচবুকতো ফ'ল' কৰি দিব। ধন্যবাদ।